39টা বছৰ, প্ৰায় 40টা বছৰ। আৰু জীৱনৰ 40টা বছৰৰ চাকৰিক দিয়া আমি কেৱল ভাবিবহে পাৰোঁ, কিন্তু আমাৰ মায়ে সেইটো সম্ভৱ কৰি দেখুৱালে। জীৱনৰ 40টা বছৰে মায়ে চাকৰিক দিলে, চৰকাৰক দিলে, ল'ৰা ছোৱালীবিলাকক দিলে এজনী সফল শিক্ষয়িত্ৰী হিচাপে। আৰু 40টা বছৰ সম্পূৰ্ণ কৰাৰ পাছত এয়া হ'ল মাৰ বিদায়ৰ অনুষ্ঠান, বিদায় সভা। সেইদিনা আছিল 1 এপ্ৰিল 2026, য'ত মাক আনুষ্ঠানিকভাৱে স্কুলৰ পৰা বিদায় দিয়া হৈছিল। এখনি বিদায় সভা অনুষ্ঠিত কৰা হৈছিল চন্দ্ৰমা বৰা হাইস্কুল, আজৰা। আৰু সকলো শিক্ষয়িত্ৰীয়ে সেইদিনাখন মাক উদ্দেশ্যি বিভিন্ন ধৰণৰ কবিতা, গান, নিজৰ স্পীচ, ভাষণ যিখিনি সম্ভৱ হয় সেইখিনি দিছিলে। বেলেগ বেলেগ শিক্ষকসকলে আহিছিলে, তেখেতসকলৰ মনৰ ভাৱসমূহ প্ৰকাশ কৰিছিলে। আৰু ক'ব গ'লে সেই সময়ত সেই অনুষ্ঠানটি বৰকৈ দুখৰ হৈছিল, সকলোৰে চকুত চকুলো। আৰু মাক লৈ যে সকলো শিক্ষয়িত্ৰী ইমান আৱেগিত হৈ পৰিছিল, সকলোৱে যে কান্দিছিল, তাক লৈ আমাৰো বুকু ফিন্দাই গৈছিল, বুকু ফুন্দি উঠিছিল, বুকু ফুলাই গৰ্ব কৰিছিল মাক লৈ যে মাক এখন স্কুলে ইমান মৰম কৰে, ইমান ভাল পায়। ছাত্ৰ ছাত্ৰীসমূহে, শিক্ষয়িত্ৰীসকলে তাকেই দেখি মায়ে লাষ্টত যেতিয়া অৱশেষত যেতিয়া মায়ে নিজৰ মন্তব্য দাঙি ধৰিলে, তেতিয়া মাৰ চকুত চকুলো অট'মেটিকেলি নিগৰি আহিল, মায়ে গমেই নাপালে। আৰু ইমানখিনি চকু পানী নিগৰি আহিল তাৰমানে মা। আৰু আমাৰ মায়ে এনেই ইম'চনেল, বহুত আৱেগিক। তাতে ইমানবোৰ মৰম দেখি মায়ে নিজে ৰখিব নোৱাৰিলে, চকুত চকুলো বাগৰি আহিল। আমাৰো বৰ বেয়া লাগিছিল সিদিনাখনি। মাৰ জীৱনৰ এটা অধ্যায় সমাপ্তি ঘটিছিল। মাক কৈছিলোঁ যে মা, এইটো এটা নিয়ম, চৰকাৰৰ 60 বছৰ হোৱাৰ পিছত চৰকাৰে আমাক আনুষ্ঠানিকভাৱে বিদায় দিয়ে, কিন্তু তোমাৰ জীৱনৰ বিদায় হোৱা নাই, তোমাৰ কৰিবলৈ কাম বহুত আছে সমাজৰ বাবে, দেশখনৰ বাবে। তুমি 40টা বছৰে তুমি স্কুলক দিছা, ছাত্ৰ ছাত্ৰীসমূহক দিছা, তুমি আকৌ দিব পাৰিবা, তুমি যদি ইচ্ছা কৰা আৰু কিবা কিবি বেলেগ কাম কৰিব পাৰিবা। গতিকে মাক লৈ শুভেচ্ছাখিনি দিছিলোঁ। মিটিংখন হোৱাৰ পিছত সকলো শিক্ষয়িত্ৰীয়ে মাক এনেদৰে ঘৰলৈ থ'ব আহিছিলে। ঘৰত সৰুকৈ অলপ কিবা কিবি খানা আয়োজন কৰিছিলোঁ। আৰু খানাখিনি হৈ যোৱাৰ পাছত সকলো শিক্ষয়িত্ৰীক আমি এডাল এডালকৈ নাহৰৰ পুলি দিছিলোঁ, নাহৰৰ পুলি। জুবিন দাই সদায় কৈ থাকে গছ ৰুৱক, নাহৰ ৰুৱক। গতিকে সেই উদ্দেশ্যে জুবিন দাক মনত কৰি মাৰ মেমৰি হিচাপে, জুবিন দাৰ মেমৰি হিচাপে আমি প্ৰত্যেকগৰাকী শিক্ষয়িত্ৰীক একোডাল আমি নাহৰ দিছিলোঁ।